মানৱতাৰ আকৌ এটি কৰুণ মৃত্যু। মানৱতাৰ আকৌ এটি কৰুণ মৃত্যু। ৰণভূমিৰ ৰক্ত ফাকুৱা হ'ল, আইৰ শীতল চকুলো শুকাই গ'ল। উত্তপ্ত হিংসাৰ ঘৰখনত উদয় হ'ল জুইৰ ফিৰিঙতি। উমি উমি জ্বলা বিভেদৰ জুইত ঘিউ ঢালি দি বাৰুদ বোমাৰ খেলত উদণ্ড প্ৰতিযোগী। প্ৰতিবাদৰ শ্ৰাদ্ধ পাতি বনভোজ খাই সাহসে বুকু কঁপাই তোলে জনতাৰ ইজৰাইল আৰু পেলেষ্টাইনৰ সংবাদ। এয়াতো মৃত্যু মানৱ আৰু মানৱতাৰ। বিদ্ৰোহ ৰক্তপাতত নাবালকৰ মৰাশ, গুলীবিদ্ধ শিশুৰ আৰ্তনাদ, আতংকিত নাৰীৰ গৰ্ভনাশ। ভ্ৰূণৰোধত শতটা প্ৰশ্ন। মোকো হত্যা কৰা হ'ব নেকি আইৰ কোলাত? মোক উৰুৱাই দিয়া হ'ব নেকি বুকু চিৰাচিৰ হোৱা সৈনিকৰ বোমাত? এয়াতো মানৱতাৰ কৰুণ মৃত্যু, পৃথিৱীৰ নুশুকোৱা ঘাট, এয়া বাৰে বাৰে কৰা আঘাত। নিষ্পাপ শিশুৰ চিঞৰত বুকু শিহৰিত হোৱা নাই, অথচ আমি সাৰে আছো, সাৰে আছে আমাৰ কাণ, তথাপিও একো শুনা নাই। মৃত্যুৱে খেদি ফুৰিছে মৃত্যু, যেন সোণ খাৰাবাৰ আজন্ম তৃষ্ণা আছে। আত্মজাহ আত্মহত্যাৰো অযুত সংখ্যা আছে। মানৱ হৈ জন্ম লভা মানৱৰ তেনে বিকলাংগ ইতিহাস বহুতো আছে। জননীৰ ভূগৰ্ভত ৰক্তেৰে লিখা আছে।